নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই পঢ়ি যোৱা স্কুলখন দেখাম বুলি ভাবিছোঁ, গতিকে এই ভিডিঅ'টো সকলোৱে চাই দিব। আমি যাম দেখাবলৈ, লগত যাব অংকু আৰু আমাৰ ভাইটিহঁত। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি পাই গ'লোহি। এইখন হৈছে মই পঢ়ি যোৱা মোৰ হেঁপাহৰ খুব মৰমৰ এখনি বিদ্যালয়। এতিয়া ভিতৰৰ পৰিৱেশটো চাই লওক, কেইটা সুন্দৰ পৰিৱেশ। 1944 চনতে স্থাপিত হোৱা এখন বিদ্যালয়, প্ৰায় 75 বছৰ অতিক্ৰম কৰিছে। হীৰক জয়ন্তী, মহাৰাজা জয়ন্তী হৈ গৈছে। এইটো হৈছে প্ৰাৰ্থনা গৃহ, ইয়াত ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা কৰে। এতিয়া আমি শ্ৰেণীকোঠা ক্লাছবোৰ চাই লওঁ আহক। এইটো হৈছে দ্বিতীয় শ্ৰেণী, আৰু এইপিনে আছে ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণী। তাৰপৰা এইপিনে আছে ক্লাছবোৰ। এইটো হৈছে শিক্ষকসকলৰ জিৰণি কোঠা, অফিচ। এইপিনে হৈছে পতাকা উত্তোলন কৰা ইয়াত স্মৃতি তৰ্পণ। তাৰপৰা এইপিনে দেখিছে ধুনীয়া ধুনীয়া ফুলনি আছে, ফুলনি বাগিচা গৈছে ফুলনি। তাৰপৰা এখন আছে পাঁচ পত্ৰিকা, ইয়াত নিজে ছাত্ৰ ছাত্ৰীসকলে হাতে লিখে। এইপিনে হৈছে জিৰণি কোঠা, ইয়াত ছাত্ৰ ছাত্ৰীসকলে নিজে হাতে লিখে কবিতা হওক ৰচনা। তাৰপৰা এইটো হৈছে তৃতীয় শ্ৰেণী, ক্লাছ 3। এইবোৰ দেখিছে বিভিন্ন ধৰণৰ মহৎ লোকৰ বাণী ৱালত লিখা আছে সুন্দৰভাৱে। এনে ছবি অংকন কৰা আছে। এইটো হৈছে চতুৰ্থ শ্ৰেণী, এনে জাতীয় সংগীত আছে। তাৰপৰা এইপিনে আছে ৰাষ্ট্ৰীয় সংগীত, আৰু এয়া হৈছে প্ৰধান শিক্ষকৰ অফিচ কাৰ্যালয়। ইয়াতো দেখিছে মহৎ লোকৰ বাণী আৰু ছবি অংকন কৰা আছে। এইটো হৈছে ক্লাছ 6ষ্ঠ শ্ৰেণী, ক্লাছ 6। অংক মই দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। এইখন এখন ফুলনি, এখন চাফা কৰি থোৱা আছে নতুনকৈ ফুল ৰুবলৈ। তাৰপৰা এইটো হৈছে 7ম শ্ৰেণী, ক্লাছ 7। তাৰপৰা এইপিনে আছে 8ম শ্ৰেণী, ক্লাছ 8। তাৰপৰা এইফালে কৰা হয় শাক পাচলিৰ খেতি, এতিয়া নাই কৰা। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। দুবাৰকৈ গুণোৎসৱত A+ প্ৰাপ্ত এখন বিদ্যালয়, আৰু বহুতো দৃশ্য দেখাবলৈ বাকী থাকিলে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। যিসকলে ছাবস্ক্ৰাইব নাই কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।